অঁ কোৱা, গাটো ভাল নহয়। কালি বকুলিহঁতৰ বিয়া খাই পেট বেয়া, ৰাতি 5বাৰমান হাগিলোঁ। এতিয়া শুই আছোঁ, একেবাৰে দুৰ্বল। আৰু তোমাক লগ পালে চাবা মই কি কৰি আছোঁ। কালি ৰাতি মাজগাঁৱৰ সেইকেইজনীৰ লগত কি কৰি আছিলা? ইছ, তাৰ যি কথা, একেবাৰে মোলৈ চাবলৈ সময়ে নাই। দেখিছোঁ নহয়, যি ফটো মাৰিছে মানে। মোৰ লগত কথা পাতিলে তাৰ মাকে দেখে, সেই তেজ কাটি কেইজনীৰ লগত কথা পাতিলে কোনেও নেদেখে ন। ফটোবোৰ কি কৰিলা? চব ডিলিট কৰিবা, নহ'লে আহঁতৰ ফটো তোমাৰ মোবাইলত দেখিলে চাবা কিন্তু। জান, তুমি যে এনেই যি টিখন ভাবি থাকা আকৌ। তোমাকেই চাই আছিলোঁ মই। আয়ো দেহি, তোমাৰ পৰা চকু আঁতৰেই হোৱা নাছিল মোৰ। ইমান ধুনীয়া লাগিছিল মুখখানিজনীক। তোমাক দেখাৰ লগে লগে মোৰ চেৰেংকৈ লাগিলে, বুকুতে জুই। সেই গানটো মনত পৰি গ'ল জানা। আৰু তাহাঁতকেইজনী আমাৰ গাঁৱৰে ছোৱালী দেখোন, বাই ভনীৰ নিচিনা। ফটো এখন মাৰোঁ বুলি ক'লে কাৰণেহে। তোমাৰ ওচৰলৈ গ'লে নিজেই কোৱা, মায়ে দেখিব বুলি। সেইটো কাৰণেহে যোৱা নাছিলোঁ আকৌ। মিছাতে যি টিখন নাভাবিবা। কালি ৰাতি যে সপোনত তোমাকেই দেখি থাকিলোঁ জানা। ৰঙা ৰঙৰ কাপোৰযোৰ পিন্ধি বিয়া ঘৰত তুমিয়ে জিলিকি আছিলা জানা। এই চব তেল মাৰিব নালাগে, জুই লাগিছিল তাৰ মোক দেখি। আৰু কি ক'লা তুমি? বাই ভনী তেনেকৈ থাকে নেকি কিবা? মানুহৰ চাল চলন দেখিলেই গম পায় কোনজনী বাই ভনী কোনজনী কি। সেইকেইজনীও কম নহয়, তাহাঁতি গম পায়েই মই যে তোমাৰ গাৰ্লফ্ৰেণ্ড। হ'লেও দেখিছানে, মোক পাত্তাই দিয়া নাই মানে। ইমান মোৰ হাঁহ। একে পাত চৰে চিনি পোৱাই দিম তাহাঁতক। হ'ব, মা আহিছে এতিয়া, পিছত পাতিম, বাই। হ'ব, তোমাৰ গাটো এনেও বেয়া, মিছাতে যি টিখন ভাবি নাথাকিবা। পিল এটা খাই ভাত কেইটামান খাই শুই দিয়া। মই আবেলিকৈ আকৌ ফোন কৰিম, বাই। মাজনী গাটো অকণমান ভাল পাইছনে? দেখিছ, কৈছিলোৱেই নহয় আগতে বিয়া ঘৰত যি টি নাখাবি বুলি। যি টিখন খায়েইতো এনেকুৱা অৱস্থা। কিয় খাইছিলি ইমানকৈ? মোক দেখা নাই, যি টি দেখিলোঁ বুলিয়ে খোৱা নাই। নিজৰ ফিগাৰটো নিজে কিমান ধুনীয়াকৈ এতিয়াও মেইনটেইন কৰি আছোঁ। এই মা হ'বচোন দিয়া, কিনো কথা বতৰা লাগি থাকা। পেট বেয়া হ'ল আৰু এতিয়া কিনো কৰিবা। কালি বুট দালিকণ খাই মোৰ পেটটো বেয়া হ'ল যেন লাগিছে। মাংসকণ পিছে বৰ ভাল লাগিছিলে আকৌ দেই খাই। মাংস আকৌ 2 পিচহে পালোঁ মই। পনীৰ অকণো খাই বৰ ভাল লাগিছিলে। কিন্তু সেই বুট দালিটোৱে কিবা এটা দিলে জানা, একদম খাই মোৰ একদম পিহে গৈছে আৰু। এনেইনো ৰাতি 5বাৰ হাগিছোঁ নি। আৰু এটা কথা নহয় মা, সেই সন্মুখতে ৰমলা পেহী বহিছিলে। পেহীয়ে মোলৈ ইমানকৈ চাই আছিলে মই খোৱা সময়ত, তেতিয়াই মোৰ মুখ চুখ লাগিলে যেন পাইছোঁ। সেই আজি সেই ওচৰ খুৰী আইতাৰ ঘৰৰ পৰা গৈ তুমি মোলৈ সেই মুখ লগা পানী অকণ যাই আনিবা দেই। এতিয়া হাগিব লগা নাই, হ'লেও একদম মোৰ পেটটো মানে একদম চিকুট মাৰি ধৰিছে। মোৰ যেন পেটৰ ভিতৰত একদম 2টামান বোমহে ফুটিছে, ধুম ধাম কৰি আছে একদম মানে। একেবাৰে দুৰ্বল মই দেউতাক পঠিয়ালোঁ অথনিতে মুখ লগা পানী আনিবলৈ। আৰু তই হেৰি নহয়, অকণমান উঠি পেলাই গা পাবোৰ ধুগৈ। ধুই অকণমান সেই ৰ'দলৈকে ওলাচোন, মুকলিলে ৰ'দৰ তাপটো পালেও গাটো অকণমান ভাল লাগিব নহয়। এনেই এনেকৈ শুই থাকিলে তোৰ গাটো ভাল নহয় নহয়। সেই তাতে মই তোক সেই অকণমান সেই পুৰণা গোল নেমু দিম, তই খাই দিবি। তই চাবিচোন একদম লগালগ তোৰ পেটটো একদম ভাল হৈ আহিব। ব'ল উঠ, এতিয়া শুই থাকিব নালাগে। মা, কালি ৰাতি 5বাৰ হাগিছোঁ, 3বাৰলৈ গা ধুলোঁ, আৰু গা ধুব নোৱাৰিলোঁ আৰু দেই। ইমান ঠাণ্ডা লাগিলে ৰাতিটো মই শোৱাই নাই। গা ধুই অৱস্থা বেয়া। আৰু তুমি এতিয়া আকৌ মোক গা ধুবলৈ কৈছা। ঠাণ্ডাখন সোমালে মোৰ বেছিকৈহে গা বেয়া লাগিব। তুমি আকৌ গা ধোৱাটোত লাগি আছা। মোৰ কি অৱস্থা তুমি সেইটো বুজিবলৈ চেষ্টা কৰা নাই। আৰু এটা কথা নহয় মা, সেই কালি ৰাতি মোৰ সেই ঠাণ্ডা সোমালেও যেন পাইছোঁ, গম পাইছানে? সেইকাৰণেও চাগে পেটটো মোৰ বেয়া লাগে হ'ব পাৰে দেই। সেইটোও এটা কথা হ'ব পাৰে। তোক মই চুৱেটাৰ পিন্ধিবলৈ কৈছিলোঁ নে নাই ৰাতিবোৰ চুৱেটাৰটো তই লৈ থবি। মাজ ৰাতিলৈ বেছিকৈ ঠাণ্ডা পৰিলে চুৱেটাৰটো পিন্ধিবি। কিন্তু নাই, তাই মোৰ কথা নুশুনিলে, চুৱেটাৰে নিপিন্ধিলে তাই। সেইকাৰণে আজি এই অৱস্থা হৈছে তোৰ। এতিয়া মজাটো কোনে পাইছে? তইহে পাইছ। মা শুনা, তুমি চুৱেটাৰটো মোক পিন্ধিবলৈ ক'লে নহ'ব নহয়। তাত খুৰী পেহী কোনেও চুৱেটাৰটো পিন্ধাই নাই। সেই মই বা গাভৰু ছোৱালীজনী বা কেনেকৈ চুৱেটাৰডাল পিন্ধো? আৰু চুৱেটাৰটো পিন্ধিলে বা মোৰ কাপোৰযোৰ কেনেকৈ দেখিব মানুহে? যেনে তেনে মুৰামুৰিকৈ বিয়া বুলিয়ে কাপোৰযোৰ লৈ চিলাইছোঁ, ব্লাউজটো পিঠি কটা দিছোঁ। চুৱেটাৰটো পিন্ধিলে মোৰ কাপোৰযোৰ কেনেকৈ ওলাব? আৰু সেই তোক মই কথা এটা কওঁ দেই, তই কিন্তু সেই তেলীয়া গাঁৱৰ ললিত পুতেকৰ লগত বৰকৈ হলি গলি কৰি নাথাকিবি। তাৰ লগত মই তোক কথা পাতিবলৈ মনা কৰোঁ নহয়। অনবৰতে যে সেইডালৰ লগত কথা পাতি থাক। কালি বিয়া ঘৰতো সেইডালৰ লগত এই কথা পাতি আছগৈ। সেই গাঁৱৰ মানুহে বুবু বাপা এখন কৰে, জাননে নাজানো তই? এইবাৰ পৰা চাবি তই সেইটোৰ লগত কথা পাতিবলৈ। কেনেকুৱা লাগে সেইটোক দেখিলে, গুণ্ডাটোৰ নিচিনা চুলিয়ে তুলিয়ে ৰঙে চঙে মানে। মা, তুমি এনেই যিটিখন ভাবি নাথাকিবা দেই। সেই ল'ৰাটোৱে তেনেকৈ চুলিকেইডালৰ ৰং কৰিলে বুলি কি ল'ৰাটো বেয়া হৈ যাব নেকি? চুলিকেইডালৰ ৰং কৰিছে আৰু সেইটো তাৰ নিজৰ ষ্টাইল হয়। সেইটো কাৰণেহে কৈছে কিবা। চুলিকেইডালৰ ৰং কৰিলে বোলে মানুহটো কিবা বেয়া হৈ নাযায় নহয়। তুমি অন্ততঃ সেইটো কথা বুজিব লাগে। আৰু সি মোৰ লগৰ ল'ৰা, মই তোমাক কিমান ক'ব লাগে একেটা কথাকে। তাতকৈ আৰু বেছি একো নহয়। লগৰ হিচাপেহে কথা পাতিছোঁ। গাঁৱৰ মানুহনো কি আৰু, কোনোবা মানুহে ল'ৰা এটাৰ লগত কথা পতা দেখিলে দেখোন ছোৱালীজনীক বেয়া বুলি ভাবে বা ল'ৰাটোক বেয়া বুলি ভাবেই দেখোন। কোনেনো সেই ল'ৰা এটাৰ লগত ছোৱালীজনীয়ে কথা পাতিলে ভাল বুলি ভাবে? ভাল ভাৱ কোনেও নানেই মনত। প্ৰথমতে সেই বেয়া ভাৱ কিছুমানহে আনে। তুমি সেইকাৰণে যিটো কথা চিন্তা কৰি নাথাকিবা। মই যিটো কওঁ তেওঁ আকৌ নিজৰ জীয়েকৰ কথা বিশ্বাস নকৰে। তেওঁ লোকে কি কৈছে, কি নাই কোৱা, লোকৰ বুবু বাবাবোৰহে তেওঁ বিশ্বাস কৰে।
অ' মাজনী গাটো অকণ ভাল পাইছনে? হেৰি নহয় মই মুখ লগা পানীকণ আনিলোঁ। তুমি সেই তাইক সেইকণ সুদা পেটতে খুৱাই কিবা এটা খুৱাই দিবা যোৱা। অঁ দেউতা একেবাৰে দুৰ্বল বুজিছেনে? এতিয়া হাগিব লগা নাই বাৰু, হ'লেও একদম মোৰ পেটটো মানে একদম একেবাৰে কিবা চিকুটি মাৰি ধৰি আছে। অঁ দিওঁগৈ মাজনী, তই উঠ ব'ল পানীকণ খাই ল'বি। আপোনাকো মই চাহ একাপ দিওঁগৈ ব'লক, ৰাতিপুৱা একো এটা নোখোৱাকৈ গ'ল। ব'ল ব'ল আহ। অঁ হেৰি ব'লা। আৰু হেৰি নহয় পিছে তুমি সকলোকে কথাটো ক'লানে নাই? কিহৰ কথা কৈছেনো দেউতা? এই নহয় অ', আমি এই চেনেলটো খোলা কথা মাৰক সকলোকে কৈ দিবলৈ কৈছোঁ। অঁ সেইটো কথা কৈছে, নাই কোৱা নহয়, ৰ'ব এতিয়া মই কৈ দিছোঁ। আমাৰ চেনেলত আজি প্ৰথম ভিডিঅ' এইটোৱেই দেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষতে থকা বেল আইকনটো টিপি দিব। আৰু আপোনালোকে অকণমান আমাক মৰম দিব। আপোনালোকে মৰম দিলেহে আকৌ আমি আগবাঢ়ি যাব পাৰোঁ, হয়নে নহয় বাৰু?